নমস্কাৰ। মহামৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাৰ পুৰণি গুদামৰ কালাযোগীৰ মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথত অৱস্থিত। এই মহামৃত্যুঞ্জয় মন্দিৰ গুৱাহাটীৰ পৰা প্ৰায় 120 কিলোমিটাৰ দূৰত্বত অৱস্থিত। মহামৃত্যুঞ্জয় মন্দিৰ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। 2021 চনৰ ফেব্ৰুৱাৰী মাহত মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল। উল্লেখযোগ্য যে মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণৰ কাম 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰিছিল। বৰ্তমান মহামৃত্যুঞ্জয় মন্দিৰটো যি স্থানত অৱস্থিত সেই ঠাইতে আচাৰ্য ভৃগুগিৰি মহাৰাজে ধ্যান কৰিবলৈ আৰম্ভ কৰিছিল। আচাৰ্য ভৃগুগিৰি মহাৰাজৰ মতে দৈত্যগুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি এই ঠাইতে মহামৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰতে আচাৰ্য ভৃগুগিৰি মহাৰাজে মহামৃত্যুঞ্জয় মন্দিৰ নিৰ্মাণৰ বাবে ঠাইডোখৰ নিৰ্বাচন কৰিছিল। স্থাপত্য শৈলীৰ ফালৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰটো এটা বিশাল শিৱলিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। সেয়ে 126 ফুট উচ্চতাৰ শিৱলিংগৰ আকাৰত নিৰ্মিত এই মহামৃত্যুঞ্জয় মন্দিৰটো পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ। মহামৃত্যুঞ্জয় মন্দিৰৰ উদ্বোধন প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱেৰে কৰা হৈছিল। 2021 চনৰ 22 ফেব্ৰুৱাৰীত আৰম্ভ হৈ 25 ফেব্ৰুৱাৰীত সমাপ্ত হোৱা এই প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত বিশেষ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মহামৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল। মহামৃত্যুঞ্জয় মন্দিৰৰ যজ্ঞৰ বাবে 108 যজ্ঞকুণ্ড স্থাপন কৰা হৈছিল আৰু প্ৰায় 250 জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞত অংশগ্ৰহণ কৰিবলৈ অনা হৈছিল। মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পাছতে 2021 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মহামৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ মুকলি কৰি দিয়া হয়।